সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হঠাৎ ওপৰৰ ফালে চাই দেখিলোঁ আকাশত ইমান ধুনীয়াকৈ মেঘে টুকুৰা হৈ আছে। তো বহু দিনৰ পিছত এনেকুৱা মেঘ দেখিবলৈ পাইছোঁ, তো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। তো চাওক, এয়া আকাশৰ মনোমোহা দৃশ্য। চ' গাইজ, এই ভিডিঅ'টোত মোৰ গাঁৱৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আহক। এতিয়া হৈছে ইভিনিং টাইম, বৰ্তমান 4:15 হৈছে। তো এয়া মই ওলালোঁ গাঁৱৰ ৰাস্তাত। এতিয়া মই গৈ আছোঁ পথাৰলৈ, আৰু মই পথাৰলৈ কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আহক আহক। এয়া দেখিবলৈ পাইছে নতুনকৈ নিৰ্মাণ কৰা অংগনবাদী, আৰু এইফালে দেখিবলৈ পাইছে পথাৰৰ পৰা ধান কটাই আনি এনেকৈ থৈ দিয়া। এখেত হৈছে আমাৰ গাঁৱৰ বিখ্যাত নাম্বাৰ 1 খেতিয়ক। এনেকৈ ৰাস্তাৰ সন্মুখত দেখিবলৈ পাব শ্ৰীমন্ত শংকৰদেৱ সত্ৰ নামঘৰ। এনেকৈ মই ভিডিঅ' কৰি গৈ আছোঁ পথাৰলৈ যাই পাবৰ কাৰণে আৰু বেছি সময় নাই বাৰু। এতিয়া এই গছডাল আপোনালোকে দেখিছে নহয়, ইয়াৰ ফুলৰ গোন্ধটো মানে একেবাৰে বেয়া। এইয়া দেখিছেই নহয়, এইখনেই আমাৰ গাঁৱৰ ফিল্ড। এতিয়া মই এনেকৈ গৰু আনিবৰ কাৰণে গৈ আছোঁ, আৰু বেলিটো খুব ধুনীয়াকৈ চকুত লাগি আছে। তো আপোনালোকক দেখাই আছোঁ বেলিটো, তো চাব পাৰে আপোনালোকে। 1 মিনিট ৰ'ব। এনেকৈ আহি পথাৰ পালোঁ। পথাৰত অহাৰ উদ্দেশ্য গৰু নিয়াৰ। এইয়া দেখিছেই নহয়, আমাৰ ঘৰৰ চবতকৈ ডাঙৰ গাইজনী এইজনীয়েই। আমাৰ ঘৰত যিমানকেইটা গৰু আছে গোটেইকেইটা দেখুৱাবলৈ চেষ্টা কৰিম, তো চাই থাকক। গোটেইকেইটা গৰুৰ ভিতৰত চবতকৈ সৰু এইটোৱেই। গোটেইকেইটাৰ ভিতৰত বহুত বেছিকৈ গাখীৰ দিয়া গাইজনী হ'ল এইজনীয়ে। শেষত আপোনালোকে এই গাইজনী চাওক। এই গাইজনী আমাৰ নহয়, কিন্তু কাৰ হয় নাজানো। ইমান ধুনীয়াকৈ পোৱালি এটা দিছে নহয়, দেখিয়ে বহুত মৰম লাগি যায়। এনেকৈ গোটেইকেইটা গৰুলৈ মই ঘৰলৈ গৈ আছোঁ। শেষত গোটেইকেইটা গৰু গোহালিত বান্ধি এনেকৈ থৈ দিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ। ভিডিঅ'টো যদি লাইক কৰা নাই লাইক কৰিব, আৰু চেনেলটোত যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই, বাই বাই।